নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'ম যে মিছন বসুন্ধৰাৰ PGR ভিজিআৰ মাটি কেনেকৈ এপ্লাই কৰিব। তাৰ কাৰণে মিছন বসুন্ধৰা ৱেবছাইট খুলি ল'ব। খুলি লৈ কাৰণে ইয়াতে যাব, PGR ভিজিআৰ লেণ্ড বুলি আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিবলৈ এপ্লাই নাও কৰিব। এপ্লাইত ক্লিক কৰিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ খুজিব। মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব আপোনালোকৰ। ইয়াতে মোবাইল নম্বৰ যি হ'ব তাকে বহাই দিব। তাৰপিছত সিকিউৰিটি কোডটো এপ্লাই কৰিব। এতিয়া OTP যাব, OTPটো ইয়াত দিব লাগিব, মোবাইলত আহিব। এতিয়া OTPটো মই বহাম। এতিয়া 571637 সাবমিট OTP কৰি দিয়াৰ পিছত তাৰপিছত গেট ইয়াতে ক্লোজ কৰিব। গেট ষ্টাৰ্টত ক্লিক কৰিব। পেজ খুলিব। পেজটোত আই হেয়াৰ বাই আধাৰ দি এপ্লাইটো কৰিব লাগিব। আই হেয়াৰ বাই ডিক্লেয়াৰ ডেট হেভ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। যেনেকৈ মই কৰি আছোঁ তেনেকৈ কৰি গ'লে হ'ল। 3167 আধাৰ নম্বৰটো মই এণ্টাৰ কৰি আছোঁ। ইয়াৰ পিছত ভেৰিফাই আধাৰ কৰিব লাগিব। ভেৰিফাই আধাৰ কৰাৰ পিছত ইয়াতে OTP আহিব। আধাৰ কাৰ্ডত যিটো ফোন নম্বৰ, আধাৰ কাৰ্ড বনাওঁতে যিটো ফোন নম্বৰ দিয়া হৈছে সেইটো ফোন নম্বৰতে OTPটো যাব। OTPটো ক্লিক কৰিব লাগিব। এতিয়া OTPটো এতিয়া অহা নাই, আহিলে এণ্টাৰ কৰিব লাগিব। আহিছে, OTPটো ক্লিক কৰিলোঁ। কৰাৰ পিছত ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত এনেকুৱা এটা পেজ খুলিব। ইয়াতে আমি কিষাণৰ পইচা পালে ন' দিব লাগিব, য়েছ দিব লাগিব, আৰু ST হ'লেও য়েছ কৰিব লাগিব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ক'ত মাটি আছে মই চিলেক্ট কৰিছোঁ এনেকুৱা। তাৰপিছত গাঁৱৰ নামটো ইয়াতে মাৰিব চাব লাগিব। গাঁৱৰ নামটো বাঘপতি চাপৰি আছে। ইয়াতে 77 ডাক নম্বৰত নামটো আছে নাই আগত চাব লাগিব। ডাক নম্বৰত নাম থাকিলেহে এপ্লাই কৰিব লাগিব, নহ'লে নোৱাৰিব। আফছাৰ আলী, ইউনাছ আলী, ফাদাৰ্ছ নেম য়েছ আছে। ইয়াতে চিলেক্ট কৰি ঘৰৰ কাৰণে 1 বিঘা কৰিব পাৰিব। 1 বিঘাতকৈ বেছি কৰিব নোৱাৰিব। ইয়াতে 1 চিলেক্ট কৰি ছেভ কৰি দিলে হ'ল। তাৰপিছত নেক্সট মাৰি দিব। নেক্সট মাৰাৰ পিছত ইয়াতে নামটো আহি গৈছে, প্লাছ অসমীয়াটো লিখিব লাগিব। মই এনেকৈ কৰি আছোঁ, অলপ চাই তোমালোকেও কৰিব পাৰিবা আৰু সেনেকৈ। ফাদাৰ্ছ নেম এইটো অসমীয়াত লিখিব লাগিব। কেটাগৰীটো চিলেক্ট কৰিলে হ'ল। জেনেৰেল কাষ্ট, BPL কাৰ্ড থাকিলে য়েছ হ'ব, আৰু মেৰিট দিলে ইয়াতে মেৰিট দিলে জইণ্ট হ'ব, আৰু আনমেৰিট দিলে জইন নহয়। ইণ্ডিভিজুৱেল মাৰি দিলে হ'ল। মেৰিট দিলেহে জইন হ'ব, আনমেৰিট হ'লে ইণ্ডিভিজুৱেল। আনএমপ্লয়ড ইয়াতে ছেভ কৰি দিব, আৰু ফেমিলি মেম্বাৰ কাৰোবাৰ নাম সোমালে সোমাব। তাৰপিছত ইয়াতে আনএমপ্লয়ড চিলেক্ট কৰি ইয়াতে নেক্সট মাৰি দিব। নেক্সট অপশ্যন নেক্সট মাৰি দিব। মাৰি দিয়াৰ পিছত ইয়াতে ডকুমেণ্টছ খুজিব, ডকুমেণ্টছটো আপলোড দিলে হ'ল। প্ৰিভিয়াছত ইয়াতে তাৰমানে নামটো অলপ ভুল হৈছিল, অসমীয়াটো ইয়াতে শুদ্ধ কৰি লওঁ। আফছাৰ আলী,
দ্বিতীয় শ্ব' হ'ব, ডিটেইলছত আকাৰ ৰ। ইয়াতে নেক্সট মাৰাৰ পিছত তাৰপিছত ডকুমেণ্টটো আপলোড দিম এতিয়া। তাৰপিছত ইয়াতে ডকুমেণ্টছবিলাক আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত ইয়াতে ফিনিছ অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা পে'মেণ্ট কাটিব লাগে 60 ৰুপিছৰ। পে'মেণ্টটো কাটি দিয়াৰ পিছত অনলাইনটো হৈ যাব আৰু।